yo guys, welcome back to my YouTube channel, to Deep Vlog. So morning ulai asu ekdom pura dhamaka ta right legi ne. So video sak last lage ko jaisu gom pae. You can see ban pani sa guys, ye dekh rahe ho. And so rati poriba ulai asu towards Tippi Balukpung bag pura documents loi because tate passu bonaba laibo gate because pass নহলে ভিতর ঘুমাবো মিডিয়ে সো এইকাৰণে সো লেটস গো বহুতে ধামাকা কাৰণে কৰি সো এতিয়া আমি পাৰ হলি সোমৰা আপেক তো এতিয়া আৰু আগফালে আছে সঞ্জিত দা সো আমি এতিয়া গৈ আছো টুৱাৰ্ড পালিপুৰ লাগে সো তাৰ পৰা আকৌ যাম আমি টিপিলৈকে সব লাষ্ট লাগে সো you can see guys বানপানী কিমান বানপানী চাব পাৰে ইয়াতো অকণ কমি হৈছে আপোনাৰ কিমান ঢৌ পানী ইয়াতো অকণ কমি হৈছে আমাৰ ডিপুটা চাইডে মানে তেজপুৰৰ কথা কৈছোঁ ডিপুটা গৈ মাৰি আছে বহুতে জেগাত বহুতে আনকি ৰাস্তালৈকে পূৰা পানী আহি গৈছে কলেজখন বেয়া পাব পাৰে বিকজ চাগে স্ক্ৰীণত চাগে পানী লাগি আছে গা পূৰা ভিজি গ'ল চ' সেইকাৰণে মুচিব পৰা নাই আৰু এতিয়া পালোহি আমি বালি পৰা চ' ইয়াতে অকণ ৰেষ্ট লওঁ চ' ৰাইট নাও পালোহি আমি বালি পৰা চ' আমি যাম ভালুকপুং এতিয়া এইটো চাইডে আৰু চাব পাৰে গৰম চাহ এইফালে আছে সঞ্জীৱ দা চ' আৰু দুজন ৰাইডাৰ আহি আছে চ' এহেঁতো আহি লওক ধুনীয়াকৈ ৰেষ্ট লৈ কিনে টুৱাৰ্ডছ যাম টিপি বেক সাইড আছে মোৰ নামেৰি গেট আৰু নামেৰিৰ পৰা ভালুকপুং আছে 24 কিলোমিটাৰ মানে গেটখনৰ লগে 24 কিলোমিটাৰ চ' গেটখনৰ পৰা টিপি চাইড অলপমান দূৰ আছে মানে আপ আৰু ডাউন আছে চ' তাতে পৰা 12 পৰা বাঢ়ি যাব আপটো আৰু ডাউনটো হয় ভিডিঅ'টো বহুত ধামাকা কাৰণে গৈ আছে চ' সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু যদি লাইক কৰা নাই এতিয়ালৈকে লাইক কৰি দিয়ক লাইক এইবিলাক লাষ্টলৈ চলাই মানে মজাই বেলেগ চাব পাৰে এইফালে জংঘল মাজত পৰা ৰাস্তা ফিনফিনীয়া ৰাস্তা পূৰা নেচাৰৰ মাজত আৰু ইয়াতে অকণ ৰিক্সো আছে হাতী চাতি ওলোৱা অ'কে চ' এতিয়া ইমান নাই চ' আগতে আছিলে চাব পাৰে ইয়াতে ভালুকপুং 23 কিলোমিটাৰ ভালুকপুং মানে মেইন গেটখন লাগে চ' তাৰ পৰা আকৌ টিপি অলপমান দূৰ আছে চ' লেটছ গ' এতিয়া ফোনটো থৈ বিকজ চাব পাৰে সঞ্জিত দা সি আগত গুচি গ'ল কিমান আগত গুচি গ'ল চ' এতিয়া তাহাঁতক লগ ধৰোঁগৈ চ' ফোনটো থৈ দিওঁ মই পুৰা স্পীডত যাওঁ একেবাৰে লগ ধৰোঁগৈ একেলগে গ'লে ভাল নহ'লে বহুতে খাই দিব বহুতে কয় যে গিয়াৰত বহুতে স্পীড যায় সেই যায় গিয়াৰত কোনটো ফাইদা হয় এইটো চাওক কিন্তু আপ চাব পাৰে এতিয়া পৰা আমি পূৰা চলাই আহি আছোঁ একত আৰু দুইত লগাই কিনে কিন্তু এজন নন গিয়াৰ আহি আছে সি ঠেলি আহি আছে চ' সেইটোৱে প্ৰব্লেম আৰু মানে আপত নোৱাৰি উঠিব কাৰণে চ' গিয়াৰ হ'লে ভাল আৰু আপ চাপত বিন্দাছ আহিছে একদম হেল্ল' বাই বাই ইয়াৰ পৰা ভালুকপুং আছে মাত্ৰ 15 কিলোমিটাৰ এইখিনি বাৰু ভালুকপুং হয় কিন্তু যোনটো মেইন গেট চ' তাৰলৈকে 15 কিলোমিটাৰ আৰু তাৰপৰা চাব লাগিব যে টিপি কিমান দূৰ ত' ভালুকপুঙৰ গেটতে ৰখি কিনে আমি ব্ৰেকফাষ্টটো কৰি ল'ম বিকজ পুৱা পাই একো খোৱা নাই পুৱা অকল চাহটো খাই আহিছোঁ চ' এতিয়া তাতে গেটত যাই কিনে কিবা এটা ব্ৰেকফাষ্ট কৰি ল'ম চ' তাৰ পৰা আকৌ যাত্ৰা আৰম্ভ হ'ব আপ আৰু ডাউন আৰু তাৰ যোনবিলাক ভিউ বা দিছ ইজ নেক্সট লেভেল আপোনালোকে যদি গম মোৰ চেনেলটো ভালকৈ চাই মই 1 উইকৰ পৰা বহুতে কণ্টিনিউছলি ভিডিঅ' দি আছোঁ বিকজ অফ স্কুল বন্ধ মানে আমাৰ গৰম বন্ধ হৈ আছে চ' কেভি স্কুলৰ মানে গৰম বন্ধ এতিয়াই হৈ যায় গৰমটো এতিয়া দিয়াই নাই বাৰু মনচুনৰ বতৰত ৰ'দ দিয়ে বৰষুণ দিয়ে চ' এইকাৰণে 30 দিন
40 ডে বনাব আছোঁ পূৰা ঘূৰি আছোঁ চ' প্ৰজেক্টটো আছে কৰিব কাৰণে চ' সেয়াও কৰিব লাগিব চান্স পাইছোঁ চ' ফুৰিবতো আহিব লাগিব এনেকৈ যে সদায় পঢ়িয়ে থাকিম ভালুকপুং গেট নোপোৱা আগতে এনেকুৱা এপাৰ্টমেণ্ট আছে চাব পাৰে পূৰা বহুত ডাঙৰ এটা এপাৰ্টমেণ্ট হয় আৰু অলপ পাছত পাই যাম ভালুকপুং গেট অ'কে চ' 1 2 3 কোন ডাইৰেক্ট গেট পাই যাম অ'কে চ' 1 2 and 3 ইয়াতে আমি ৰখিছিলোঁ বিকজ অফ পাছ ইয়াতে অকণ ভিডিঅ' কৰিব বেয়া লাগিলে বিকজ পুলিচো আছিলে আছে ভালুকপুঙৰ মেইন গেট আৰু ইয়াতে আমি মৰ্ণিঙৰ কৰিছোঁ ব্ৰেকফাষ্ট চাব পাৰে ৰুটি আৰু এইফালে চব্জি চ' খাই কিনে যাম টুৱাৰ্ডছ টিপি Where you can see এইফালে আমাৰ চাইকেল এইফালে চমজিত যায় এইফালে ভিউ চাওক গাইজ ভিউ ভাই দিছ কল জান্নাত ব্ৰ ভাই আৰু যোনটো ডাউন আমি আহিলোঁ যদি মোৰ গ্ৰুপৰ হ'লে হয় ন মা কি এটা শ্বৰ্ট আহিলে নহয় আৰু চাব পাৰে এইফালে এটা ৱাটাৰফল আৰু আগত বাৰু গৈ আছোঁ আৰু যোনটো ডাউন নামি আহিলোঁ সেইটো দেখাব নোৱাৰিলোঁ বিকজ এখন হাত দিটো ভিডিঅ' কৰিব নোৱাৰোঁ চ' সেইকাৰণে চোন ভাই এইফালে ভিউ চাওক ভিউ মাই গড আৰু পূৰা কিনকিনাৰ বৰষুণ দি আছে এতিয়া পিন্ধো ৰেইনকোট পিন্ধি লওঁ এতিয়া চ' গাইজ চাব পাৰে কেমেৰাৰ পৰা ব্লাৰ ব্লাৰ হৈ আছে কি ক'ব পূৰা বৰষুণ দি আছে এইফালে ঝৰ্ণা আছে এইফালে পানী চাওক আৰু পূৰা আমি ৰেইনকোট চেকোট লগাই লৈছোঁ পিছফালে আহি আছে আয়ান চ' পূৰা নেক্সট লেভেল এক্সপিৰিয়েঞ্চ পূৰা বৰষুণ প্লাছ ডাউন হিল ভাই দিছ ইজ নেক্সট লেভেল চ' আমাক চাওক গাইজ পূৰা ৰেইনকোট চেকোট লগাই কিনে ভাই পানী চানী পৰি গ'ল চাব পাৰে পূৰা এক্সট্ৰিম লেভেল মানে যদি এটা গ্ৰুপৰ হ'লে হেণ্ডিডাল লগালে পূৰা আপোনালোকৰ ৰাস্তাবিলাক দেখালে হয় বা এতিয়া কি ক'ব ডাউন আছিলে মানে ফোন ওলাব ভয় চাই বৰষুণ আছিলে চ' নেক্সট লেভেল এক্সপিৰিয়েঞ্চ যদি আপোনালোকে কেতিয়াবা বালিপাৰা বা তেজপুৰ আহে ভালুকপুং ভিজিট কৰক নেক্সট চ' গাইজ ইউ কেন চি পাহাৰ এইফালে ওপৰৰ পানীখিনি বৈ বৈ আহি আছে চাব গাড়ীটো আৰু গৈ থাকে আৰু পিছফালে আহি আছে আয়ান আৰু যোগেশ দা চ' এতিয়া আৰু টিপি ৱাটাৰফল পামেই এণ্ড আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছে অ'কে ভালুকপুং নামটো কিয় দিলে সেইটো ক'ম চ' এইফালে চাব চব ফালৰ পৰা মানে ৱাটাৰফলে পৰে চাওক এইখিনি বাৰু চাহ পানী নহয় আগত মানে ভাই মই যিবিলাক মই চকুৰে চাইছোঁ ন সেইবিলাক মানে কেমেৰাত ইমান ভালকৈ ফ'কাছ নহয় চাব পাৰে বাট কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদেরেলি মাই বিতাউলা জীবন কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদেরেলি মাই বিতাউলা জীবন ভাই পূৰা ইয়াৰ পৰা যোনটো পানীটো আহি আছে ডাইৰেক্ট পূৰা স্কিনত পৰে আৰু পূৰা ব্লাৰ ব্লাৰ চাব এতিয়াও ব্লাৰ ব্লাৰ হৈ গ'ল ৰখাব মুঠি এতিয়াও পৰা ভাই এতিয়াও চাফা হোৱাই নাই চাওক ভাই ফাইনেলি টিপি একদম চি গাইজ পূৰা নেচাৰেল পানী চ' ইয়াতে চাব পাৰে পানীটো অকণমান এতিয়া পানীটো ভৰাই লয় ইয়াৰ পৰাই পূৰা নেচাৰেল পানী হয় পানী চ' ইয়াৰ আমি আহি আছোঁ এতিয়া এইফালেদি চবে ব্যক্তিত আহি চাব পাৰে এইফালে চাওক ভাই এইফালে ভিউ চাওক ভিউ তাৰপিছত যোনটো কেমেৰাত মই দেখাই আছোঁ এতিয়া মানে পূৰা ৰিয়েলত ফিলটো নাপায় মই যিমানটো ফিল পাই আছোঁ এতিয়া ৰিয়েল লাইফত কিছুমান এইফালে চাব পাৰে পূৰা কুঁৱলী একদম আৰু এতিয়া টাইম হৈছে 12:30 গাইজ আগফালে ভিউ চাওক চ' এতিয়া আমি বেক গৈ আছোঁ তেজপুৰ ইয়াৰ পৰা 68 কিলোমিটাৰ আছে টুৱাৰ্ডছ তেজপুৰ সনে গৈ পাম ধুনীয়াকৈ আৰামছে গৈ আছোঁ আৰু যোনবিলাক ভিউ চাওক আগফালে ভিউ মাই গড গাইজ মোৰ বেক কেমেৰা চাব পাৰে কিমানে কি হৈ গ'ল চাব পাৰে এতিয়া চাফা কৰি আছোঁ মানে ভিতৰৰ পৰা পানী সোমাই গ'ল ইয়াৰ চাব পাৰে এইটো ভিডিঅ' মানে কিমান কি লোকচান হৈ গ'ল এতিয়া আকৌ এইটো ভাল কৰিব লাগিব নহয় বা চাওঁ কি হয় একো ভিডিঅ' চিডিঅ' বনাব মুড নাই এতিয়া চ' ইয়াৰ ঘৰ পামগৈ 5:30 6টা মানত
কেমেৰা বেয়া আছিলে এতিয়া আকৌ কেমেৰা ভাল হৈ গ'ল মানে ঘৰতে কেনে ভালকৈ কৈছিলোঁ পৰা ভালকৈ কৈ দিম চ' এতিয়া মানে চাৰ্জ নাই ফোনটো থৈ দিওঁ চ' আপোনালোকে এতিয়া ভাবিব যে কেমেৰাটো মোৰ পানী হৈ কেনে বেয়া হৈ গৈছিলে বাট এতিয়া আকৌ ভাল হৈ গ'ল কেনেকৈ ভাল হৈ গ'ল কৈ দিছোঁ বিকজ তাৰ ভিতৰত পানীখিনি সোমাই গৈছিলে চ' তেতিয়া অলপ টাইম মই এতিয়া বাৰীৰ পৰা আহি পালোঁহি চ' তেতিয়া পানীখিনি নিজে শুকাই গ'ল চ' স্পীকাৰো বেয়া হৈছিলে চ' বহুতে ভাল লাগিলে ভাল হৈ গ'ল চ' যদিহে আপোনালোকে ভালকৈ ছাপৰ্ট দেখাই চ' নিশ্চয় মই এটা ভাল চাই এটা ফোন ল'ম ভাল চাই এটা ফোন ল'ম চ' সেইটো কি ফোন চ' কেতিয়াবা ইন ফিউচাৰ ক'ম যদি লওঁ চ' এনেই বেছি একো নকওঁ জল্দি খালি টুকেটো কৰি দিয়ক বিকজ এইটো মই ভিডিঅ'ত মোৰ বেষ্ট দিব কাৰণে ট্ৰাই কৰিলোঁ ভিজি কিনে মোৰ ফোনটো বেয়াও হৈ গৈছিলে আকৌ ভাল হৈ গ'ল বাৰু চ' বেয়া হওঁতে মোৰ পূৰা মুড অফ হৈ গৈছিলে ফোনটো বেয়া হৈ গ'ল বুলি আৰু একো নাই এতিয়া ভাল চ' টুকেটো হ'ব কাৰণে বেছি টাইম নালাগে যদি আপোনালোকে অকণমান যদি শ্বেয়াৰ কৰি দিয়ে যদি আপোনালোকে এটা দুটালৈ মানুহে শ্বেয়াৰ কৰি দিয়ে যে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যদি ভাল লাগে ভিডিঅ'বোৰ চাই যদি আপোনালোকে শ্বেয়াৰ কৰে এটা বা দুটা মানুহে সেনেকৈ যদি চবেই শ্বেয়াৰ কৰে চ' অভিয়াছলি 2K হৈ যাব চ' আশা কৰিলোঁ চবেই শ্বেয়াৰ কৰিব এইটো ভিডিঅ' আপোনালোকে এটা কমেণ্ট কৰি জনাব এটা ভাল চাই এটা কমেণ্ট কৰিব তাকি আৰু মোৰ চাই কিনে অকণ মটিভ হওঁ ভাল চাই এটা কমেণ্ট কৰিব প্লিজ অ'কে চ' এইটো ভিডিঅ' এইখিনিয়ে কৰোঁ যদি পিছে ভাল পায় এটা লাইক কৰে আৰু নিউ ছাবস্ক্ৰাইব কৰি দিয়ক চ' আজিলৈ আহিলোঁ টেক কেয়াৰ বাই বাই Okay, sometimes I think about you. Late nights and you're true. Keep it freaking me out. Can't make you happy all night.